গঢ়াই দিয়া সঁচাকৈয়ে এতিয়া এতোলা সোণেৰে বিৰি গঢ়াই নাচনী এগৰাকীয়ে নাচিবলৈ চিন্তা কৰিব লাগিব কাৰণ বৰ্তমান সোণৰ দাম এতোলা সোণৰ নিশ্চয় এতিয়া 1 লাখৰ ওপৰেই হ'ব 10 গ্ৰামতে সিদিনা গম পালোঁ 90,000 মান হৈছে নেকি গতিকে তেনেকুৱা কথা আৰু তাৰপিছত আজি আকৌ এটা কথা বৰষা ৰাণী আমাৰ মৰমৰ শিল্পী বৰষা ৰাণীয়ে লতাশিল বিহু মঞ্চত আঁত ধৰি বিহু নাচনীৰ প্ৰতিযোগিতাত আঁত ধৰি এটা কথা কৈছিলে যে বৰ্তমান আমাৰ এই যে মুগা এই মুগাৰ 1 কেজি মুগা সূতাৰ দাম 48,000 টকা সঁচাকৈয়ে একদম শুনি মনটো কিবা লাগি গ'ল যে আমাৰ অসমৰ যিটো গৌৰৱ সোণালী সূতা সেই সোণালী সূতাত এতিয়া আমাৰ অসমৰ মধ্যবিত্ত পৰিয়ালে এযোৰ মুগা কাপোৰ কিনি বিহু প্ৰদৰ্শন কৰা বহুত ভাবিবলগীয়া কথা নিজৰ ভাবি সঁচাকৈয়ে আৰু আচলতে কিয় ইমান দাম বাঢ়িছে সেই কথাটো ইমান গম পোৱা নাছিলোঁ কিন্তু তাতে এগৰাকী বিচাৰকক সোধোতে বিচাৰকগৰাকীয়ে ক'লে যে শিৱসাগৰ অঞ্চলত চাহ বাগান বেছি গতিকে সেই চাহ বাগানত কিছুমান ঔষধ দিয়ে যিটো ঔষধ মানে বতাহত উৰি আহি মুগা পলুবিলাক যেতিয়া মানে পকিবৰ সময় হয় তেওঁলোকৰ গাত পৰে আৰু সাধাৰণতে মুগা পলু আৰু এৰী পলু এইবিলাক খুব আতুম টোকাৰি মৰমেৰে ৰাখিব লাগে গতিকে তেওঁলোকক পটককৈ কিবা এটা মানে বেমাৰে আক্ৰমণ কৰিব পাৰে আৰু তেওঁলোক পকিবৰ সময়ত বান্ধিবৰ সময়ত আহি পেলাই বোলে সেই ঔষধৰ যিটো মানে বতাহত আহি ঔষধৰ এটা প্ৰভাৱ পৰে সেই প্ৰভাৱৰ কাৰণে পকিবৰ সময়তে মুগাবিলাক সৰি যায় আৰু তেতিয়া বাঁহ নেবান্ধিলেতো আৰু সূতাটো নহয় সেইটো এটা কাৰণ গতিকে এতিয়া মানে শিৱসাগৰ অঞ্চলত আমাৰ এই সোণালী সূতা যি মুগাৰ মানে উৎপাদনটো একেবাৰেই নাই বহুত কমি গৈছে মাত্ৰ ধেমাজি অঞ্চলত আছে আৰু এযোৰ মুগা কাপোৰ কিনি পেলাই এগৰাকী মধ্যবিত্ত বা আমাৰ নিচিনা এগৰাকী মানুহে পিন্ধি নাচিবলৈ বিহু মঞ্চত বা এনেও বিহু অনুষ্ঠানত মুগা কাপোৰ সাজ পিন্ধি নাচাটো চিন্তা কৰিবলগীয়া বিষয় কাৰণ এযোৰ কাপোৰৰ দাম বহুত হৈ গৈছে আৰু সেই তেনেকৈ ঢোলবিৰি জোনবিৰি আমাৰ অসমীয়াৰ যিটো গৌৰৱ গামখাৰু সেইখিনি পিন্ধি সম্পূৰ্ণ সাজেৰে এগৰাকী বিহুৱতী গাভৰুৱে বিহু প্ৰদৰ্শন কৰা এতিয়া মানে সঁচাকৈয়ে বহুত চিন্তনীয় বিষয় আমি ক'ৰ পৰা যে ক'লৈ গৈ আছোঁ ভাবিলে সঁচাকৈয়ে বৰ দুখ লাগে আমি চাহপাত যদি পাওঁ অসম গৌৰৱ চাহপাত যদি পাওঁ তেতিয়াহ'লে আকৌ অসম গৌৰৱ এই সোণালী সূতাবিধ নাইকিয়া হৈ যায় ইটোৰ লগত সিটোৰ এবিধ উৎপন্ন হ'লে এবিধ কমি যায় কথাষাৰ শুনি সঁচাকৈয়ে মানে বৰ দুখ লাগিলে আৰু সেইকাৰণে ময়ো মানে সেইটোকে কথা ৰাখি থ'ম বুলি মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু লাহে লাহে আমাৰ বিহু শেষেই হ'ল আজি 7 দিন হ'ব গতিকে বিহুৰ শেষত সকলোলৈকে পুনৰ নিশ্চয় আপোনালোকে পহিলা বহাগৰ পৰাই সুন্দৰভাৱে বিহু অনুষ্ঠানবিলাক উপভোগ কৰিছে আৰু ময়ো বাৰু এখন দুখন চাইছোঁ গতিকে পুনৰ আপোনালোক সকলোকেই ৰঙালী তথা আমাৰ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আপোনালোক সকলোৰে যাতে বছৰটো ভালে ভালে যাওক আনন্দৰে যাওক ৰঙেৰে উপচি পৰক তাকেই কামনা কৰি মোৰ আজি সৰু ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ।